welcome to my YouTube channel Dani's Lifestyle. এই ভিডিওটো লৈ আহিছো অতি সহজতে কেনেদৰে চাদৰত দহি লগাব পাৰে। এই ভিডিওটো সকলোৱে চাব পাৰে, বিশেষকৈ এওঁলোকৰ বাবে যিসকলে দহি লগাব একেবাৰে নাজানে আৰু চাদৰত দহি লগা বহুতো মেথড থাকে, যিটো আজি মই দেখাম সেইটো আটাইতকৈ সহজ। এবাৰ পাছত সেইটো আৰু নোৱাৰা কোনো কাৰণেই নাথাকে। সো ভিডিওটো আগলৈ চাই থাকক কেনেদৰে মই কৰিছো। প্ৰথমে মই চাদৰখন ধুনীয়াকৈ এনেদৰে পাৰি লৈছো আৰু ইয়াত লাগিব এখন কেঁচি, এইখিনি সূতা আৰু এটা গুলি আৰু বেজি। আৰুটো এনেকৈ দি লৈছো যাতে লৰচৰ নহয়। এতিয়া বেজিটো চাদৰখনৰ তলেদি এনেকৈ ভৰাই লৈ ল'ব লাগিব আৰু তাৰ পিছত এনেদৰে গাঁঠি মাৰিব পৰাকৈ জোখত ল'ব লাগিব। তাৰপিছত সূতাখিনি ইয়াৰ ওপৰত এনেদৰে দি তাত গাঁঠি মাৰি দিব লাগিব। গাঁঠিটো দুইফালৰ পৰা মাৰিব লাগিব, ইফালৰ পৰা এটা গাঁঠি আৰু সিফালৰ পৰা এটা গাঁঠি, যাতে সি আৰু কেতিয়াও খুলি নাযায়। তাৰপাছত তলেদি এনেকৈ ভৰাই যিখিনি চাইডত এনেকৈ ৰৈ গৈছে সেইফালেদি এনেকৈ ভৰাই দিব লাগিব ভিডিঅ'ত দেখুওৱা ধৰণে। ভালদৰে চাই ল'ব আৰু তাৰ পাছত এনেকৈ চাইডত দি নিদিলেও পাৰি, কিন্তু জোখ লাগি যাব বুলি এনেকৈ দি ল'লে অতি সহজ হয়। তাৰপাছত এনেদৰে তলৰ ফালেদি এপাক ঘূৰাই লগাই দিব লাগিব টানকৈ গাঁঠিটো। একে ধৰণেৰে আৰু এপাক দিব লাগিব, এনেকৈ চাই লওক। আৰু তাৰ পাছত আগতে কোৱাৰ ধৰণেৰে দুইফালৰ পৰা গাঁঠিটো লগাই দিব লাগিব যাতে খুলি নাযায়। এটা ফালৰ পৰা দিলে কিজানি খুলি যোৱাৰ সম্ভাৱনা থাকে, সেইকাৰণে। আৰু তাৰ পাছত ধুনীয়াকৈ মিলাই লৈ ইটো আৰু সিটো দুইটা জোখ কৰি ধুনীয়াকৈ কেঁচিয়ে কাটি দিলে এটা সম্পূৰ্ণ হৈ গ'ল। আৰু চাই লওক ধুনীয়াকৈ হৈ গৈছে। তাৰপাছত মই আৰু এটা দেখাই আছোঁ, দুটা কৰি দেখাম। এটা যদি অকণমান কিবা কনফিউজ থাকে তেতিয়াহ'লে দুইটা ধুনীয়াকৈ জানিব পাৰিব। নেক্সটটো অকণমান ওচৰৰ পৰা কৰিছোঁ। প্ৰথমটো চোৱাৰ পাছত যদি কিছুমান খেলি মেলি হৈ যায় তেতিয়াহ'লে নেক্সটটো চাই ল'লে আৰু ক্লিয়াৰ হৈ যাব। এইকেইযোৰ কাপোৰ মই এনেকুৱা ধৰণেৰে আগতে কৰিছিলোঁ, এবাৰ দেখাই দিওঁ বুলি ভাবিলোঁ। ইয়াত যেনেদৰে আছে এনেকৈ মিক্স কৰি দিছোঁ, আপোনালোকে বিচাৰিলে তেনেদৰে মিক্স কৰিও দিব পাৰে। আৰু এতিয়া যিখনত নেক্সট এইখনত যেনেকৈ দেখাইছোঁ পিংক তিনিটা, তাৰপিছত আৰু ব্লু দুটা, এনেদৰে দিব পাৰে বিচাৰিলে। আৰু এইখনত অনলি হোৱাইট কালাৰ দিছোঁ। যিখন এতিয়া কৰি আছোঁ তেনেকুৱা ধৰণে যেনেকৈ বিচাৰে তেনেদৰে দিলেই হ'ল ষ্টাইলটো। আৰু এইটো অতি সহজ হয়, সেইকাৰণে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ।